এই ডলারটো এই ব্যাগটা এটা আমার 43,700 মান ছিল এইটো মোৰ 43,700 টকা আছিল আৰু পুনৰ এই খাৰুৱে যোৱা আছিল ইয়াতে আছিল এইখিনি বস্তু কিন্তু সেই তাত আছিলে বাহিৰত আছিলে আমি পুলিচৰ হাততে গোটেই ভিডিঅ'টো আছে আৰু এই ডৰটো সেই তাত আছিলে এই মোৰ সৰু ছোৱালীৰ সেই বেগখিনি সেই চুকত সেই বেগ আৰু চাবি আছিলে চাবিকেইটা পোৱা নাই মানে 3:30 মান বাজিছিলে নেকি 3টাই বাজিছিলে ক'ব ইমান এটা ভালকৈ নোৱাৰো যেতিয়া আমি সাৰ পাইছো তেতিয়া 3:45 হৈছিলে আৰু এই দৰ্জাটো ভাঙি পেলাই চুৰে আহি পেলাই ইয়াৰ পৰা পাৰ্চ লৈছে এই দৰটো খুলি পেলাই ইয়াৰ পৰা চাবি লৈ পেলাই চাবিটো টন কৰি দিছে তাৰপিছত এই দৰটো ওলাই গৈ পেলাই সেইফালে ৰাখিছিলে আৰু সেই দৰৰ পৰা নগদ কেছ 45,700 টকা ল'লে আৰু মোৰ পুনৰ খাৰু ল'লে প্লাছ ইনকেছ এই গডৰেজটো খুলি পেলাই আৰু ইয়াৰ পৰা লকাৰটো ভাঙিব লৈছিলে লকাৰটো ভাঙোতে টং কৰি এটা চাউণ্ড আহিলে তেতিয়া মই সাৰ পাই পেলাই চালো যে চোৰটোৱে হাফ পেণ্ট পিন্ধিছে এনেকুৱা মানে হাফ টি চাৰ্ট পিন্ধিছে আৰু কলা ৰুমাল বান্ধিছিলে মুখত কলা ৰুমাল বান্ধিছিলে আৰু ল'ৰাটো বেছি ডাঙৰো নহয় মানে হাইটত মানে ইমান হ'ব তাৰপিছত আৰু ইমান গাটোও ইমান শকত নহয় মানে পাতলো নহয় শকতো নহয় তেনেকুৱা টাইপৰ আৰু শ্বৰ্ট হাফ পেণ্ট পিন্ধিছিলে তেতিয়া মই চুৰ বুলি চিঞৰ দিব ধৰিলো তেতিয়া মোৰ হাজবেণ্ডে উঠিলে হাজবেণ্ডে দৌৰাও তেতিয়া বস্তাত মানে লাগি পেলাই চুৰটো পৰিলে তথাপি মোৰ হাজবেণ্ডে মানে ধৰিব নোৱাৰিলে তেওঁ দৌৰি ইমান স্পীডত দৌৰিছে ক'বই নালাগে মানে গোটেই ৰুমটোত চবফালে কাপোৰ চাপোৰ মানে হেৰি আছিলে নগদ কেছ আপোনাৰ 45,700 টকা আৰু এইফালে পাৰ্চত আছিলে আপোনাৰ 500-700 টকা আৰু চুৰটো যে মানে বগা নহয় মই মানে চেহেৰাটো এই ওপৰ ফালে দেখিছো এই ডলাৰটো এই ব্যাগটা এটা আমার 43,700 মান ছিল এইটো মোৰ 43,700 টকা আছিল আৰু পুনৰ এই খাৰুৱে যোৱা আছিল ইয়াতে আছে এইখিনি বস্তু কিন্তু সেই তাত আছিলে বাহিৰত আছিলে আমি পুলিচৰ হাততে গোটেই ভিডিঅ'টো আছে আৰু এই ডৰটো সেই তাত আছিলে এই মোৰ সৰু ছোৱালীৰ সেই বেগটো দেখিছে সেই চুকত সেই বেগ এই ডলাৰটো মোৰ খুলিছে এই ডলাৰটো এই ব্যাগটা এটা আমার 43,700 মান ছিল এইটো মোৰ 43,700 টকা আছিল আৰু পুনৰ এই খাৰুৱে যোৱা আছিল ইয়াতে আছে এইখিনি বস্তু কিন্তু সেই তাত আছিলে বাহিৰত আছিলে আমি পুলিচৰ হাততে গোটেই ভিডিঅ'টো আছে আৰু এই ডৰটো সেই তাত আছিলে এই মোৰ সৰু ছোৱালীৰ